বাবু কেমেৰা ৰেডি কৰা কৰিলো দাদা কেমেৰা ৰেডি হ'ল ছাৰ হয় নেকি কেমেৰা ৰেডি হ'ল কেমেৰাটো ৰেডি হ'ল এইখিনি কাটি দিবা এডিটিঙত মিলাই দিম এডিটিঙত মিলাই দিবা এইখিনি তো নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ আমাৰ এটা অন্য নতুন অনুষ্ঠানলৈ আমি অনুষ্ঠানৰ আজি আমি বিষয়বস্তু হিচাপে বাছি লৈছোঁ কৰোণা ভাইৰাছ হয় সেইটোৱে কৰোণা ভাইৰাছ অকণ সোনকাল কৰিবহে মোৰ দেৰি হৈছে আৰম্ভ হৈছেহে জাষ্ট মানে কিয় মই এংকৰ হ'লোঁ মই ক'ত আছিলোঁ আপুনি কৰোণাত হয় ধন্যবাদ সেইটোৱে কৰোণা ভাইৰাছৰ বিষয়ে ক'ব ওলাইছোঁ অকণ সোনকাল টপিকটো ইমান কিয় দীঘল কৰিছে সেই টোপনি ধৰিছে জানেনে দিয়ক কৰক চৰি মোৰে ভুল হয় সেইটোৱে কৰোণা ভাইৰাছ যোনটো চীনৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছিল আৰু ভাৰতৰ পৰা অসমত বৰ্তমান প্ৰৱেশ কৰিছে বুলি আমাৰ সাংবাদিকসকলে মোক জানিবলৈ দিয়া মতে মই গম পাইছোঁ আৰু আমাৰ দৰ্শকসকলক মই জনাব বিচাৰোঁ যে আমাৰ লগত আজি আমি দুজন মুখ্য অতিথি আদৰি আনিছোঁ মোৰ সোঁফালে বহি আছে ডক্টৰ MBBS লেইলেই চেইচে ডাঙৰীয়া আৰু মোৰ বাওঁফালে বহি আছে গতঞ্জলি কোম্পানীৰ স্বত্বাধিকাৰী বাবা প্ৰভুদেৱ ডাঙৰীয়া হয় দুইজনকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ হয় নমস্কাৰ হয় আপোনাকো হাজৰিকা নমস্কাৰ প্ৰভুদেৱ হয় স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ হয় প্ৰথমতে মই মোৰ সোঁফালে থকা গৰম লাগিছে আপুনি এচিটো চলাই দিয়ক এচি ফুল আছে এচিটো ফুল কৰি দিয়া এচি ফুল আছে হ'ব এই দাদা অকণ কমাই দিয়ক মোৰ কাহ হৈ আছে চব বেমাৰী গোট খাইছে অলপ কমাই দিয়া বৰ্তমান আমি সোঁফালে থকা আমি ডক্টৰ ডাঙৰীয়ালৈ আমি ওচৰলৈ যাব গৈছোঁ ভালদৰে ক'বা অলপ হ'ব দিয়া ডক্টৰ ডাঙৰীয়াৰ ওচৰলৈ আমি যাব ওলাইছোঁ ডক্টৰ বহাই দিয়ক না অলপ বহাই দিয়ক মিডিয়ামত থক মাত নিদিব এতিয়াই হয় আমি অকণ কমাই দিয়ক না কাহ হৈ আছে হ'ব আপুনি হেৰি নকৰিবা অকণমান মিলাই থৈ দিয়ক দুজনৰ মেইন কথা হয় এই টপিকলৈ আহক ডক্টৰজনলৈ টপিকলৈ আহিবই বিচাৰি আছোঁ আপোনালোকে মোক ক'ত আহিব দিছে বৰ্তমান আমি আমাৰ ওচৰত থকা ডক্টৰ লেইলেই চেইচে ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ লেইলেই চেইচে ডাঙৰীয়া আপুনি আমাৰ দৰ্শকসকলক কৰোণা ভাইৰাছৰ সতৰ্কতা বাণী কেনেধৰণে দিব বিচাৰিব হয় নমস্কাৰ লতি হাজৰিকা প্ৰথমতে আপোনাক আৰু এই শ্ব'ৰ তত্বাৱধানসকলক মই ধন্যবাদ জনাইছোঁ তাৰ বাবে মোক নিমন্ত্ৰণ জনোৱাৰ বাবে হয় মই বৰ্তমান এতিয়া আমাৰ ৰাইজসকলক কেনেকৈ কৰোণা ভাইৰাছৰ পৰা আমি হাত সাৰিব পাৰিম হেই পাহৰি যাওঁ না টপিকটো ভালকৈ আপোনালোকে থাককচোন আমি কেনেদৰে কৰোণা ভাইৰাছৰ পৰা আমি হাত সাৰিব পাৰোঁ মোৰ সেই কথা মই জনতাৰ আগত ক'ব বিচাৰোঁ হয় আমি এতিয়া ঘূৰি ফুৰোঁ হয় আমি এতিয়া বায়ুত কৰোণা ভাইৰাছটো আপোনাৰ বায়ুত বিয়পে যাৰ বাবে আমি মাস্ক মাৰিব লাগে হয় বৰ্তমান মই মাস্ক মাৰি অহা নাই এই কৰোণা ভাইৰাছ বায়ুত নিবিয়পে বতাহত বিয়পে হয় নেকি দাদা মই গমেই পোৱা নাছিলোঁ জানেনে আপুনি জানিব লাগে আপুনি মোক হয় আপুনি মোক ষ্টুডিঅ'ত অহাৰ আগত শিকাইছিলে মানুহক ক'ব নালাগে আপুনি এইটো কাটি দিবা দেই আপুনি ডক্টৰ আছে আপুনি এতিয়া খোৱা বোৱাৰ আগত আপোনালোকে হাত মুখ ভালকৈ ধুব এনেকৈ চাওক আপোনালোকে এতিয়া ক'ৰবাত গৈছে কিবা খাব গৈছে আপোনালোকে এনি টাইম নাক মুখ এনেকৈ খুচৰি নাথাকিব আৰু চকুৱে নালাৰিব এক ছেকেণ্ড ৰখক দেই কালি ৰাতি মই মাংস খাইছিলোঁ দাঁতত ফুচি থকা নিচিনা কি মাংস আছিল কম জানো গাহৰি খায় চৰি এই হয় আপোনালোকে ভৰি ভালদৰে ধুব চাবোনেদি ধুব গা নুধুলেও নাই 2-3 দিনৰ মূৰে মূৰে ধুলে হ'ল মোৰ নিচিনা মইতো আপোনাৰ 4-5 দিন লাগে মই মূৰে মূৰে ধুওঁ কিন্তু ধুম দেই সেইবিলাক মাতিবলৈ আপোনাক কোৱা নাই মেইন পইণ্টটো হয় আপোনালোকে ভালদৰে হাত ভৰি ধুব মুখ হাত ধুব আপোনালোকে পৰিষ্কাৰ কাপোৰ কানি পিন্ধিব এইটোৱে আমি বীজাণুৰ পৰা আমি জানিব পাৰিছোঁ মাস্ক মাৰি থাকিব লাগে হয় মাস্ক মাৰিব লাগে বৰ্তমান মোৰ মাস্কখন নাই মই আপোনাক অথনি কৰিছিলোঁ অৱগত কৰিছিলোঁ সেইখিনি কথা দাদা থেংক ইউ ধন্যবাদ আপুনি কেমেৰা অন আছে আপোনালোকৰ অসমলৈ কিহৰ মোৰ টক শ্ব'টো বৰবাদ কৰি দিব এইকণ কাটি দিব কৃষ্ণ টক শ্ব'টো বৰবাদ হৈ যাব মোৰ এটা শ্ব' মাৰি জিকিব লৈছোঁ তাৰপিছত আমি বিয়েৰ ভিতৰত আকৌ লগ পাম আমাৰ পুনৰ টক শ্ব' ইমান ক'লা মই কি যে হ'ব এইটো কিবা অসুবিধা কি কবি বুজিছনে মই যে ক'লা এইটোৱে মোৰ অসুবিধা তই এটা কাম নকৰ কিয় কচোন তই বাবা প্ৰভুদেৱৰ এই ক্ৰীমটো ব্যৱহাৰ কৰ আয়ুৰ্বেদিক ক্ৰীম তই 2 মিনিটত বগা হ'ব পাৰিবি সঁচাই হয় মই তেনেহ'লে মই আজিয়ে ব্যৱহাৰ কৰোঁ বাবা প্ৰভুদেৱা ক্ৰীম ব্যৱহাৰ কৰা আৰু মোৰ দৰে বগা হৈ পৰা
কেমেৰা অন হ'ব এতিয়া আপুনি চলি ভাল পাওক আৰু এইবিলাক অসভ্যালি নকৰিবা পইচা দি আপোনালোকক মাতি আনিছো মই কামটো কৰাবলৈ যদি দৰ্শকে ৰখক যদি দৰ্শকে গম পাই মই আপোনালোকক পইচা দিম ভুৱা ডক্তৰ আপুনি কওক চিগাৰেট এটা আছে নেকি খাওঁ অলপ পিছত আপুনি যেতিয়া পেমেণ্ট পাব তেতিয়া আপোনালোকক যদি মই দৰ্শকে গম পাই মই ভুৱা পইচা দি পেলাই আপোনালোকক ভুৱা ডক্তৰ নাপায় এইটো হ'ব ৰাতিলৈ চব যোগাৰ আছে মই নভওঁ আপুনি ধৰিব আপুনি ডক্তৰ হয় গতাঞ্জলি কোনো কোম্পানীৰ মালিক নহয় বনাই আনিছো মই আপোনালোকক মই ক্লিয়াৰ কৰিছো এতিয়া আমাৰ কেমেৰা ভাইটি কেমেৰা অন আছে নাই কেমেৰা অন আছে এখন কাটি দিব পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটোৰ মাজলৈ হয় আমি আমাৰ ডক্টৰ লেলে চেছে ডাঙৰীয়াক বহুত সময় দিলো ধন্যবাদ আপুনি কথাখিনি জনাবৰ বাবে আমাৰ জনতা হয় আপোনাক এতিয়া অলপ সময় দিম বুলি ভাবিছো আমাৰ গতাঞ্জলি কোম্পানীৰ স্বত্বাধিকাৰী হয় আমাৰ বাবা আমাৰ কি আছিলে প্ৰভুদেৱ ডাঙৰীয়া হয় প্ৰভুদেৱ ডাঙৰীয়া আপুনি কি ক'ব আমাৰ দৰ্শকক আপুনি এটা মেডিচিন ইনভেনশ্যন কৰা বুলি আমি গম পাইছো সেইটো কেনেধৰণে আপুনি প্ৰস্তুত কৰিছে তাক ক'বলৈ দিয়ক হে হয় এই বেমাৰটোৰ পৰা ৰক্ষা পাবলৈ মই এটা প্ৰডাক্ট লঞ্চ কৰিছো হয় দেখাব নেকি প্ৰডাক্টটো দেখাইছো হয় 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 দৰ্শক আপোনালোকে দেখিবলৈ পাব প্ৰডাক্টটো এইটো দেখিছে হয় দেখিছে দেখাবাই দৰ্শকে হয় এইটো হয় হয় আপুনি এই ঔষধটো কেনেধৰণে বনাইছে আমাক অলপ দৰ্শকসকলক জনাব নেকি বনাওঁতে এইটো বহুত কষ্ট হৈছে হয় বোলে এইটো আপোনাৰ শিয়ালৰ গু হয় আৰু গাহৰি ফিটা পেলু হয় 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 বহুত দামী দামী বস্তু হয় এইবিলাক হয় তাৰপিছত আকৌ জহামালৰ নোম হয় হয় এইবিলাক মিক্স কৰি মানে প্ৰডাক্টটো বনোৱা হৈছে আৰু লঞ্চ কৰিছোঁ কেইদিনমান আগতে হয় এই দামটো ক'ব নেকি কওক হয় এইটো নাই নাই বহি থাকক এতিয়া ৰখিব অকণ শান্তি হওক শান্ত হওক কণ্ট্ৰল নোহোৱা হৈ গৈছে কণ্ট্ৰল অলপ পিছত কৰিব আপুনি কেমেৰা ফালে চাওক হয় কাটি দিব 2 লাখ 2 লাখ হয় দৰ্শকসকল আপোনালোকক এটা ব্ৰেকিং নিউজ দিব ওলাইছোঁ এই সাধাৰণ দৰৱটোৰ দাম 2 লাখ টকা যোনটো কৰোণা ভাইৰাছক প্ৰতিহত কৰিব হয় কৰোণা ভাইৰাছক ঘৰুৱাবলৈ আপোনালোকে আমাৰ তলত দিয়া থকা নম্বৰত আপোনালোকে আমাক কল কৰিব পাৰে হয় এই নম্বৰটো হ'ল এই দৰৱটোৱে হ'ল সেইটো দৰৱ যোনটো কৰোণা ভাইৰাছক মানে নিষেধ কৰিবলৈ সম্ভৱ হ'ব বুলি তেওঁলোকে আশা কৰিছে হয় দাদা আপোনালোকক মই ধন্যবাদ জনাইছোঁ আপোনালোকে মোক এই কথাখিনিৰ বাবে এতিয়া আপুনি কৈছে এই দৰৱটো ব্যৱহাৰ কৰিবলৈ আৰু আপুনি কৈছে মাস্ক ব্যৱহাৰ কৰিবলৈ এতিয়া আমি দৰ্শকসকলে আপোনালোকক প্ৰশ্ন কৰিব আমাক আপোনাৰ দৰ্শকসকলে কোনটো মানে আপোনালোকৰ তৰিকা ব্যৱহাৰ কৰিব আপোনাৰ মাস্ক ব্যৱহাৰ কৰিব নে আপোনাৰ এই 2 লাখ দি ইমান দামী দৰৱটো খাব মই এতিয়া শুনক আপুনি মোৰ কথা হয় মই এজন ডক্তৰ হোৱাৰ মানে মোৰ যিমানখিনি অভিজ্ঞতা আছে মই যে এজন ডক্তৰ তাৰ উপৰিহে মই তেখেতৰ ঔষধটো মই বেয়া বুলি নকওঁ তথাপিতো কিন্তু মোৰ মই যিটো আপোনাৰ দৰ্শকসকলক কৈছো এনেকে কৰিব লাগে সেইটোত বেছি সুবিধাজনক হয় তেখেতৰ এইটো এতিয়া কি কৈছে আপোনাৰ তেখেতৰ আছে গাহৰি পেলু কুকুৰৰ শিয়ালৰ কি বুলি কৈছিলে শিয়ালৰ গু আপোনাৰ আপুনি খাব শিয়ালৰ গু খাব নহয় সেইটো কি শুঙিব লগোৱা হ'ব পাৰে লগোৱা হয় নাই এইটো হয় দৰ্শকসকলক এটা নতুন প্ৰশ্ন দৰ্শকসকলক এটা নতুন প্ৰশ্ন আছে হয় ধন্যবাদ ছাৰ নতুন প্ৰশ্ন এইটো খোৱা হয় নে শুঙা হয় তেওঁ প্ৰশ্ন কৰিছে এতিয়া এই উত্তৰ দিব হয় এইটো খোৱা হয় নে শুঙা হয় হয়নে খোৱা হয় কি হয় আপুনি ক'ব লাগে এইটো শুঙা হয় হয় কেনেধৰণৰ শুঙা এইটোতো আমাৰ দেখা মতে আমাৰ এটা টেবলেট আছে কেপচুল কেনেদৰে শুঙা হয় আপোনালোকে আমাক দেখা দিব লাগে আপোনালোকে গৰম পানী ল'ব হয় এটা কেপচুল দিব হয় দি পেলাই গলি যাব তেতিয়া শুঙিব হয় হয় ভাপটো ল'ব লাগে মানে হয় মানে কৰোণা ভাইৰাছক তাতকৈ 2 লাখ টকা খৰচ কৰা সলনি তেখেতে বাৰীৰ পিছফালে গৈ শিয়ালৰ গু শুঙিয়া হয় ভাল হয় সঠিক প্ৰশ্ন হয় হয় আপুনি কি বিচাৰি পাব শিয়ালৰ গু কি কয় আমাৰ বাৰীৰ পিছফালে কেইটা শিয়াল লাগে আপুনি এটা প্ৰডাক্ট কেনেকে বনোৱা আপুনি নাজানে হয় তৰ্ক নকৰিব হয় টক শ্ব' হয় তৰ্ক নকৰিব হয় হয় টক শ্ব' নকৰিব হয় এটা শিয়ালৰ গু হয় লাগে কি কওক আপুনি কৈছে আপুনি ক'ব মই নহয় নকওঁ মই উঠি আপুনি কওক কথাটো কওক শুনক এটা 2 লাখ টকীয়া বস্তু হয় ভাল কৰিব সাধাৰণ 10 টকা দামী মাছে ভাল কৰিব শুনক আপোনাৰ আজিকালি হয় মই এংকৰ আৰু আপোনাৰ মোৰ বেছিটো মোৰ সুবিধা বহুত কষ্ট হ'ল হয় পইচাও দিবলগীয়া আছে হয় মোৰ ট্ৰিটমেণ্টটো মই আপোনাক কৰি দিম পইচাও লাগিব কিয় হে আপোনালোকে কিয় নিদিব আপোনালোকে কি কৈছে আপুনি এইটো আপোনাৰ কাৰণে দি থৈ গৈছো ফ্ৰীতে ব্যৱহাৰ আৰু আপোনাক এখন মই এইটো মোৰ চাইড এইটো খোৱাতকৈ আপুনি এইটো বেষ্ট আপুনি এখন ল'ব